সকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠৰ 11 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আহাচোন 11 নম্বৰ পাঠটিত কিনো প্ৰশ্ন আছে তাকে চাওঁ। প্ৰশ্নখিনি চোৱাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছোঁ যে এই সাধুটি তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা 2-3 বাৰ। তোমালোকৰ লগত নিশ্চয় আপোন পাঠৰ কিতাপখন আছে, তেতিয়াহে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সহজ হৈ পৰিব। 11 নম্বৰ সাধুটি দেই। তাৰ পাছতে তোমালোকে পাঠৰ তলত থকা এই শব্দ অৰ্থখিনি জানিবলৈ যত্ন কৰিবা। তাৰ পাছতে তোমালোকে এই পাঠত থকা প্ৰশ্ন উত্তৰসমূহ কৰিবা। যুক্তাক্ষৰ কেইটা লগাই দেখিছানে? শব্দ বনাব লাগে। তোমালোকে ইয়াৰ পৰা লৈয়ে ইয়াত লিখিব পাৰিবা আৰু নতুন নতুন শব্দও আছে, কিন্তু তোমালোকে এইকেইটাই জানিবলৈ প্ৰথমে যত্ন কৰাচোন। তাৰপাছতে আছে 2 নম্বৰত আছে। 1 নম্বৰটো গম পাইছে, পঢ়া আৰু লিখা কৈছে। এই শব্দখিনি জানিব লাগিব, লগত যুক্তাক্ষৰ কি যুক্তাক্ষৰ জড়িত ইয়াত মানে লগ লাগি আছে জানিব লাগিব। তাৰপাছতে আছে 2 নম্বৰত শব্দ সাজা। এই বক্সটোৰ পৰা শব্দ আনি মানে সেই যুক্তাক্ষৰকেইটা আনি ইয়াত বহাব লাগিব, তেতিয়া এটা নতুন শব্দ এটা গঠন হ'ব। ইয়াত চোৱা নৈতান্ত লগাইছোঁ, তাৰপিছতে বিজ্ঞান লগাইছোঁ, পৰশুৰাম কুণ্ড, উদ্ধাৰ, গুৰুত্ব, স্বাধীনতা, আমন্ত্ৰণ, বন্ধন। তাৰ পাছতে আছে 3 নম্বৰ বন্ধনীৰ ভিতৰৰ পৰা শুদ্ধটো বাছি উলিয়াব দিছে। সুবুদ্ধি এটা জ্ঞানী কপৌ আছিলে, মই শুদ্ধ চিনহে দি থৈছোঁ, কিন্তু তোমালোকে এই বাক্যশাৰী পাতি শুদ্ধটো লিখিলেই হ'ল। সুবুদ্ধি দলটোৰ একেবাৰে আগত উৰি গৈছিলে, সৰিয়হৰ গুটিবোৰ সিঁচৰিত হৈ আছিল, জগবন্ধু নামৰ এন্দুৰটোৱে কপৌজাকক জালৰ পৰা মুকলি কৰিছিল। এনেদৰে তোমালোকে উত্তৰটো লিখিবা। তাৰ পাছতে আছে 4 নম্বৰ। 4 নম্বৰ কৈছে যে ইয়াৰ পৰা বক্সৰ পৰা শব্দ আনি মানে বহাব দিছে। ইয়াত দিয়া হৈ আছে প্ৰকাণ্ডটোৰ দিয়া হৈ আছে। এতিয়া জিৰণিটো বিশ্ৰাম হয়, গুটি বীজ, বন্ধু মিত্ৰ, দাঁত হ'লে দন্ত, মুক্ত হ'লে মুকলি, উদ্ধাৰ হ'লে ৰক্ষা, অৰণ্য হ'লে হাবি। এনেদৰে তোমালোকে লিখি ল'বা। তাৰ পাছতে চোৱা, মই তোমালোকক বহীত লিখি দেখুওৱা নাই, এইটো ভিডিঅ'ত ডাইৰেক্ট কিতাপতে মই লিখিছোঁ। কপৌজাকে কি খাই পেট ভৰাইছিলে? তোমালোকে জানাই পকা পকা গুটিসমূহ, হয়নে নহয়? পকা পকা গুটিবোৰ খাই পেট ভৰাইছিলে। তাৰপিছতে আছে কপৌজাকৰ দলপতিজনৰ নাম আছিল সুবুদ্ধি। কপৌজাক অলপ আঁতৰৰ হাবিখনলৈ কিয় যাব খুজিছিল? বনভোজ খাবলৈ। শিমলুজোপাৰ তলত কি সিঁচৰিত হৈ আছে? সৰিয়হৰ গুটি সিঁচৰিত হৈ আছে। কপৌজাক কিহত বান্ধ খাই ধৰিছিল? জালত। আহঁত গছৰ গুৰিৰ গাঁতত বাস কৰা এন্দুৰটোৰ নাম কি আছিলে? জগবন্ধু। তাৰপিছত কপৌজাকক কোনে জালৰ পৰা মোকলালে? জগবন্ধু নামৰ এন্দুৰটোৱে। তোমালোকে এনেদৰে লিখি ল'বা। আৰু তুমি সদায় দেখি থকা যিকোনো এটা পোহনীয়া চৰাইৰ বিষয়ে 3 শাৰী বাক্য লিখিব দিছে। মই তোমালোকক দেখাই আছোঁ, 1 মিনিট। মই যেনে অকণমান লিখিছিলোঁ, তাকে তোমালোকক অকণ আইডিয়া দি দিছোঁ। 6 নম্বৰটো, এইটো 6 নম্বৰ হয় দেই। এইটো 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। ভাটৌ চৰাইৰ বিষয়ে মই লিখিছোঁ। ভাটৌ এবিধ মনোমোহা চৰাই। ভাটৌ চৰাইৰ গাৰ ৰং সেউজীয়া। ভাটৌ চৰায়ে মানুহৰ মাত অনুকৰণ কৰিব পাৰে। তোমালোকে 3টি বাক্য লিখিলেই হ'ব। এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ এইকেইটাই প্ৰশ্ন উত্তৰ আছিলে, মই তোমালোকক আগবঢ়ালোঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।